আজি আমাৰ ৰাইজ একেলগত গোট খাইছোঁ। আমি বহুত দিনৰ পৰা বিদ্যুতৰ পৰা বঞ্চিত আছোঁ। আমাৰ যিটো লাইন এই লাইনটোক কয় RAC কাৰেণ্ট বুলি, RAC লাইন। কিন্তু দেখা গৈছে যে এইখন লাইন 24 ঘণ্টাত আমাক 2 ঘণ্টাৰ পৰা 3 ঘণ্টা কাৰেণ্ট দিয়ে আৰু বাদবাকীখন সিহঁতে লাইনটো কাটি ৰাখে। যদি আমালোকক কণ্ট্ৰল ৰুমত ফোন কৰোঁ, জয়মা বুলি কয়, তাক ফোন কৰিলে বোলে যে লাইনটো এতিয়া প্ৰব্লেম আছে, নহ'লে ফল্টি আছে, আজি ৰাতি নাপাব, কালি পাব। আৰু ইয়াত ডিপাৰ্টমেণ্টেৰ যিবিলাক মানুহ আছে, আমি এইটো ক'বলৈ আহিছোঁ, তেওঁ সিহঁতক বহিষ্কাৰ কৰি নতুন মানুহ ল'ব লাগে, কাৰণ সিহঁতে ডিউটি নকৰে, একদম ডিউটি নকৰে আৰু আমাক ৰেছপন্স নেদে। আমাৰ ইয়াত ৰাইজক মানুহ বুলি সিহঁতে গণ্য নকৰে, কাৰণ ইমান দিন হৈ গৈছে আমি কাৰেণ্ট পোৱা নাই। 24 ঘণ্টাৰ ভিতৰত যেহেতু আমাক যদি 20 ঘণ্টা কণ্টিনিউ কাৰেণ্ট দেয়, কণ্টিনিউ বিদ্যুৎ দি থাকে, আমালোকৰ কোনো কমপ্লেইন নাই। যেতিয়ালৈকে কণ্টিনিউ বিদ্যুৎ নিদিব তেতিয়ালৈকে আমালোকে বিল পৰিশোধ নকৰোঁ। কাৰেণ্টটো যদি নাই তো বিলখন আহে ক'ৰ পৰা আহে? কাৰেণ্টটো যদি নাই তাহলে বিলখন আহে ক'ৰ পৰা? যেতিয়ালৈকে আমাৰ 24 ঘণ্টা আমি কণ্টিনিউ কাৰেণ্ট পাম তেতিয়ালৈকে আমি বিল পৰিশোধ কৰিম, আৰু নোহোৱাকৈ আমি বিল পৰিশোধ নকৰোঁ। কাৰণ হৈছে এইখন ডিপাৰ্টমেণ্ট অসমৰ ভিতৰত হেণ্ডিকেপ ডিপাৰ্টমেণ্ট বুলি কোৱা হয়, মানে বিকলাংগ ডিপাৰ্টমেণ্ট। এইটো একেবাৰে বিকলাংগ ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটো আমাক হেৰেছমেণ্ট কৰি আছে। আজি COVID-19 আমাক মাৰিব পৰা নাই, কিন্তু বিদ্যুতে আমাক মাৰি পেলাইছে। ল'ৰা ছোৱালীক লেখা পঢ়া কৰা নাই, অনলাইনত ক্লাছ হোৱা নাই, বঞ্চিত কৰি আছে। বিদ্যুতেই নাই, কেনেকুৱা কৰি? ইমান গৰম থাকে, 35-40 ডিগ্ৰী থাকে, তাৰপিছত ইয়ে নাই। আৰু গোটেইখিনি ৰাতি আমাক কাৰেণ্ট নিদিয়ে, কাৰণ সিহঁতে বুজি আছে যে ইয়াৰ মানুহ নাই, সিহঁতৰ মানুহ এখন। সিহঁতৰ কেই মেগাৱাট পায় আমি নাজানো, 4 মেগাৱাট পায় না 5 মেগাৱাট পায়, তাৰ চিকুৱেঞ্চিৰ প্ৰব্লেম না লেট ডাউন না শ্বাট ডাউন, এইবিলাক আমি নাজানো। আমাৰ কণ্টিনিউ কাৰেণ্ট লাগে। আমি কণ্টিনিউ কাৰেণ্ট যেতিয়ালৈকে নাপাম আমি বিল পৰিশোধ নকৰোঁ। এইটোৱে আমাৰ মূল বক্তব্য। এইটো আজি আমি এই কাৰণত আমি আন্দোলন কৰিছোঁ ইয়াতে।